हेलो एवरीवन केनेकुवा आपनालोकर आशा करो सकलो भाले आछे वेलकम टू माय अनादर व्लग আজি व्लगটো स्पेशल विशेष माने খোৱা বোৱাক লৈ দেই আজি মানে ইন্টারেস্টিং কথা এটা আপোনালোকক কওঁ আমি অসমীয়া মানুহ বল মানে হল কি খোৱাৰ চহকি হয় নহয় বাৰু আমি খাই বনাই খুৱাই খুব ভাল পাওঁ আৰু আমাৰ আইটেম বিলাকো বহুত ধুনিয়া ধুনিয়া যেনেকে কি বুলি কম আৰু যেনেকে মাছ মাংস তাৰ বাদেও আমাৰ মানে পিটিকা মুচুকা ঢেৰ মানে আইটেম হয়নে ভাত খাস আমি ভালকে খাওঁ বুলি ক'লে ধুনীয়াকৈ দালি ভাজি পিটিকা এনেকৈ কৰি মানে বিভিন্ন ধৰণৰ আইটেম আমি বনাব পাৰোঁ কিন্তু হাৰিয়ানাত মই এটা কথা লক্ষ্য কৰিছোঁ ইয়াৰ মানুহবিলাকে খোৱা বোৱাৰ ক্ষেত্ৰত ইমান বেছি মানে গুৰুত্ব নিদিয়ে এইটো কাৰণে নিদিয়ে মই যিমানলৈকে পাইছোঁ দেখিছোঁ মানে ইয়াৰ মানুহবিলাকে যিহেতু ইয়ে ভেজিটেৰিয়ান ইহঁতি মাছ মাংস খৰচাটো সিহঁতৰ নায়েই গাখীৰ ঘিউ চব এইবোৰ ঘৰতে হয় মানে ঘৰতে কৰাও যেনেকৈ গাখীৰ ঘিউ মাখন লাচি দৈ এইবিলাক চব ঘৰতে কৰে বেছি খোৱা বোৱাৰ ক্ষেত্ৰত মানে বেছি হেৰি নকৰে আৰু কোনোবা আলহী আহিলে মানে আৰু চাটনি হালৱা আৰু তোমাৰ এইবিলাক পনীৰ চব্জি অকণ হ'লে আৰু সিহঁতৰ মানে মেইন আৰু এয়া মানে কি চাটনি বা আচাৰ লৈ মানে ৰুটি খাই দিব পাৰে মানে 4খন 5খন